বন্ধুসকল ওয়েলকাম টু আমিনুল ব্লগ। আজি মানে এইটো ব্লগ নহ'ব, কাৰণ আজি এটা মানে আমাৰ গুৱাহাটীৰ ফেঞ্চি বজাৰ ট্ৰাফিক পুলিচৰ কথা এটা কৈ আছোঁ মই আজি। যোৱাকালি মানে মই কি হৈছিল, যোৱাকালি মই গুৱাহাটী গৈছিলোঁ। জালুকবাৰীৰ পৰা যোৱাতে মই বাছ পাইছিলোঁ, আহোঁতে মানে বাছ পোৱা নাছিলোঁ। মোটামুটি 3টা চাৰে 3টামান হৈছিল, 1 ঘণ্টামান, প্ৰায় মই 1 ঘণ্টামান তাতে বাছৰ কাৰণে অপেক্ষা কৰিছিলোঁ। ট্ৰাফিক পুলিচ এজন আহিছিল, আহি পেলাই তাতে মানে কি হৈছিল, তেখেতে মানে কি কৰিছিল। বন্ধুসকল ওয়েলকাম টু আমিনুল ব্লগ। আজি মানে এইটো ব্লগ নহ'ব, এইটো এটা মানে সৰু চাই এটা ভিডিঅ' এটা মানে এইটো অসম পুলিচ আৰু লগতে অসমৰ ট্ৰাফিকৰ কাৰণে। যোৱাকালি মই গুৱাহাটী গৈছিলোঁ, যোৱাকালি শনিবাৰ আছিল, শনিবাৰে মই গুৱাহাটী গৈছিলোঁ। ৰাতিপুৱা গুৱাহাটী যাবলৈ মই জালুকবাৰীত বাছত উঠিলোঁ। বাছত উঠাতে মানে কি হ'ল, ইয়াৰ জালুকবাৰীৰ পৰা মই ফেঞ্চি বজাৰলৈকে বাছত গৈছিলোঁ। জালুকবাৰীৰ পৰা যেতিয়া মই বাছত গ'লোঁ ফেঞ্চি বজাৰ, তেতিয়া যোৱাৰ ভালদৰে গ'লোঁ, তেতিয়া বাছতে গৈছোঁ মই তেতিয়াই। আৰু অহাৰ টাইমত মানে মোৰ কামবিলাক যেতিয়া হয়, তাৰমানে অহাৰ টাইমত কি হ'ল, মই তাৰমানে চাৰ তাতে ৰখিলোঁ, মানে 1 ঘণ্টামান ৰখি আছোঁ মানে ঘৰত আহিবৰ কাৰণে। বাছ নাই, বাছ নাই, একেবাৰে নাই বাছ। কি কাৰণত বাছ নাই সেইটো গম নাপাওঁ। আৰু তাতে মানে এনেকুৱা এটা মোৰ ভাল লাগিছে, মানে মই ভাল লগাৰ কাৰণে মই ভিডিঅ'টো কৰি দিলোঁ, তাৰমানে ভিডিঅ'টো কৰি পেলালোঁ মই একেলগে। আৰু ভিডিঅ'টো মানে কেনেকুৱা হৈছে, মানে এজন ট্ৰাফিক পুলিচজনে কেনেকুৱা এটা কাম কৰিছে, মানে মোৰ কাৰণে আপোনালোকে সেই ট্ৰাফিক পুলিচজনৰ মানে ভিডিঅ'টো দেখা পালে মানে আপোনালোকে চাই পেলাই ক'ব সঁচাকৈ ভাল কামেই কৰিছে। কাৰণ কি ভাল কাম কৰিছে, ট্ৰাফিক পুলিচজনে মানে কি হৈছে, তেওঁৰ নিজৰ ডিউটি এৰি পেলাই আমাৰ সহায় কৰিছে। সহায় মানে কেনেকুৱা টাইপৰ সহায় কৰিছে মানে জানেনে, একদম আৰু মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই। বহুত ধন্যবাদ আৰু তেখেতক। আপুনি যে ভিডিঅ'টো আসাম পুলিচে যে চাই আছে, আৰু মই তেখেতক আন্তৰিক চেলুট পুৰা একদম এই কামটোৰ কাৰণে। কাৰণ এই কামটো মানে কি হয় জানেনে, এই কামটো কৰিছে একদম আৰু মানে বহুত ভাল লাগিছে মানে দেখা পাব। তাৰমানে কেনেকুৱা হৈছে, পাব্লিকক মানে এনেকুৱা সহায় কৰিছে, বেলেগৰ মানে চাৰি চাকা মানে ৰখাই পেলাই মানে ৰখাই পেলাই মানে বেলেগক এনেকৈ, আৰু আমাক মই আহিছোঁ এজন বেলেগৰ গাড়ী এখন আহিছোঁ মানে এনেকৈ মানে পঠাই দিছে। এনেকুৱা ভাল লাগিছে মানে, আপোনালোকে ভিডিঅ'টো চাই লওক, তাৰপৰা সম্পূৰ্ণ কথা বুজি পাব আপোনালোকে। একদম আৰু মানে কি হয়, মানে এনেকৈ বেলেগৰ মানে ইয়াত গাড়ীবিলাক ৰাখি মানে পাব্লিকক ফেঞ্চি বজাৰৰ পৰা এনেকৈ উলিয়াই ঘৰলৈ পঠাই দিছে। জালুকবাৰীলৈকে জালুকবাৰী মালিকৰ এনেকৈ মানে এনেকৈ বেলেগৰ গাড়ী ৰাখি পেলাই আমাক এনেকৈ পঠাইছে। লাষ্ট টাইমত মই 1 ঘণ্টা ৰখাৰ পিছত মই আহিলোঁ এখন গাড়ীত, আমি মানে মোৰ লগত 4জন ছোৱালী আছিল, তাৰে মোৰ ল'ৰাজন এখন গাড়ী পুৰা খালী আছিল। ড্ৰাইভাৰজনো ভাল আছিল, লৈ আহিলে, বহুত ভাল লাগিছে। আৰু মানে কিছুমান পুলিচ দাদা মানে যাক কৈছে মানে তেখেতসকলক সেই ট্ৰাফিক পুলিচজনে দাদাজনে মানে যাৰ মানে গাড়ী ৰাখি দিছিল, মানে সুধিছিল 4টা মানুহ লৈছে, 2টা মানুহ লৈছে, তেখেতসকলে ড্ৰাইভাৰ দাদাহঁতে মানে এইটো না কৰা নাছিল। মানে তেখেতসকলে বুজি পাইছে আজি বাছ নাই, শনিবাৰ অৰ্থাৎ বাছ নাছিল, সেই বাছ নোহোৱাৰ কাৰণে সকলোৱে আনিছিল। আৰু এনেকৈ মই আহিলোঁ, আৰু খুব ভাল লাগিছে। দাদাজনক আকৌ এবাৰ চেলুট দাদা। আৰু অসম পুলিচত যিবিলাকে চাই আছে আৰু সকলোৱে শ্বেয়াৰ কৰি দিব। আৰু দাদাজন মানে ফেঞ্চিত হয়, ফেঞ্চিত ট্ৰাফিক পুলিচ, তেখেতক তোমাক ধন্যবাদ জনাইছোঁ। জয় অসম। আৰু লাষ্ট মনটো এটা কথা কওঁ, দাদাজন মানে মই ইয়াতে মানে বেষ্ট দেখা পোৱা নাছিলোঁ। বেষ্টটো তেখেতক নামটো সোধা নহ'ল, কাৰণ তেখেত পূৰা ব্যস্ত আছিল এনেকৈ মানুহবিলাক পঠাই দিবৰ কাৰণে। তাৰ কাৰণ ফেঞ্চি বজাৰত বহুত ট্ৰাফিক জাম হৈ গৈছে, পাব্লিকৰ কাৰণে জাম হৈ গৈছে, গাড়ীটো বা দূৰৰ কথা, ট্ৰাফিক জাম হৈ গৈছে। তেখেতে যে নিজৰ ডিউটিটো পাহৰি পাব্লিকৰ কাৰণে এইখিনি সহায় কৰিছে, বহুত ধন্যবাদ। আৰু তেখেতৰ যদি নামটো থাকি লয়, নামটো মই নিশ্চয় মেনশ্যন কৰি দিলোঁ। তেখেতৰ নামটো নাই, মই চাইছিলোঁ। আৰু তেখেতৰ লগত মানে কথা পাতিবৰ কাৰণেও টাইম নহ'ল, এনেকুৱা তেখেত মানে ব্যস্ত হৈ গৈছিল। মানে নিজৰ ডিউটি মানে পাহৰি গৈ যোৱাৰ দৰে হৈ গৈছিল, পাব্লিকক এনেকৈ সহায় কৰি আছিল। বহুত ভাল লাগিছে। এতিয়া মানে আপোনালোকে ভিডিঅ'টো চাই লোৱা, সম্পূৰ্ণ কথা বুজি পাব দাদাজনে কেনেকুৱা কাম কৰিছে, চাই লোৱা।
वो बस सब जो है ना